নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ফ্ৰেণ্ডে ভালে আছে। মোৰ ৰত্না ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি ভণ্টিহঁতে আৰু বাইদেউহঁতে ঘূৰিবলৈ যাওঁ। ক'ত যাওঁ আপোনালোকে গম পাবই নহয়। আলহী আহিলে যেনেও নহওক অকণমান ঘূৰাবলৈ মন যায় যে, বেলেগ জেগা দেখি নেপালেও মানে নিজৰ বাই ভনীখিনিৰ সৈতে ঘূৰিবলৈ মন যায়। সেয়ে আমি আজি ঘূৰিবলৈ যাওঁ, কাৰণ দুদিনৰ কাৰণে আহিছে যে অলপমান জেগাবোৰ ফুৰাই দিওঁ বুলি ভাবিলোঁ। অটো পাম নে নাপাম কোনো কথা নাই, লাইন গাড়ীত যাম। লাইন গাড়ীত নগ'লেও অটো লৈ যাম। অকণমান পিছতে আমি অটোখন পালোঁ। অটোখন অহাৰ লগে লগে আমি অটোখনত উঠি এতিয়া আগলৈ যাত্ৰা কৰোঁ বুলি ভাবিলোঁ। আৰু যাত্ৰা 1 ঘণ্টা কমেই আমি যাত্ৰা কৰোঁ, কাৰণ ঘূৰি ঘূৰি গৈছোঁ যে, ইয়াত ৰখিছোঁ তাত ৰখিছোঁ, সেনেকৈ কৰি আমি যাত্ৰা আৰম্ভ কৰিলোঁ। ঠিক তেনেকৈ আমি য'লৈ গৈ আছোঁ তাত পামগৈ এতিয়া, কাৰণ আমাৰ চিচিপুঙা বেতনী পামৰ বাইদেউহঁতৰ ঘৰত আমাৰ ভণ্টিহঁতক ঘূৰাবলৈ লৈ গৈছোঁ। এয়া ছোৱালী চা কিমান লাজ পাইছে। ইমান সকলোবোৰ দেখাব নোৱাৰা যায়, তাৰ কাৰণে অলপ কাটি কাটি দেখাইছোঁ দেই। এয়া ভেনী, আমি ভেনীক জোকাইছোঁ। আৰু এয়া আমাৰ চুনুমুনু কফুল গছ এজোপা উঘলি দিছে। আৰু এটা কথা কি হ'ল জানো, কফুল গছজোপা আমি বাছত এনেকৈ উঠাই দিছিলোঁ নহয়, গুচি গ'লগৈ, তাতে পাহৰি পালোঁ নেমাবলৈ। সেয়ে আমি লাহে লাহেকৈ এতিয়া বাছৰ য'ত ৰখে বাছবোৰ পকীয়া তিনিআলিত গৈ আছোঁ। পকীয়া তিনিআলিত পালেগৈহে বাছ পাম, কাৰণ আমি বেতনী পামৰ পৰা খোজকাঢ়ি আহিব লগা হ'ল। তাত এখনো অটো নাপালোঁ। খোজকাঢ়ি এতিয়া বহুত ভাগৰ লাগিছে, আৰু বাইদেউ ভাগৰি গৈছে এই গাড়ী নোপোৱাৰ কাৰণে। উপায় নাই, খোজকাঢ়িতো আহিবই লাগিব। আপোনালোকে দৃশ্যটো মন কৰিছেনে? চবফালে গছ গছনি, সেউজীয়া পৰিৱেশ, আৰু ইমান ৰ'দো নহয়, তাৰ কাৰণে খোজকাঢ়ি বিৰাট ভাল লাগিছে। খোজকাঢ়ি মানে ইমান খোজকাঢ়া অভ্যাস নাই, তথাপিও ভাল লাগিছে। সকলো একেলগে খোজকাঢ়ি আহি আছোঁ যে। সেয়ে আপোনালোকে বাছত চাবচোন কেনেকৈ ঠেলা হেঁচা বাছ, আৰু বাছৰ পৰা নামিবলৈ ওচৰত ৰখাই দিব খজা নাছিলে। মানে আমাক বেলেগ বুলি জানিছিলে, ধেমাজি যাব বুলি জানিছিলে, তাৰ কাৰণে বাছৰ পৰা ৰখাই দিয়া নাছিলে। মই কেনেকুৱা বাছত চিঞৰিছোঁ আকৌ, ৰখাই দিয়া বুলি। ভণ্টি, মই, অংকুৱে আহি এতিয়া বাছ পালোহি। বাছত চাই কেনেকৈ মানুহ ঠেলা হেঁচা কৰি আমি যেনে তেনে এতিয়া আমাৰ ঘৰ পামগৈ। আজি এই ভিডিঅ'টো ইমানতে সমাপ্ত। আজিৰ কাৰণে বাই বাই।